আমাৰ গৰুৰ ঘাঁহবোৰ এইবোৰ এনেকা ঘাঁহ আমাৰ গৰুক দিয়া হয় বৰ্তমান কেলেনো পানী বহুত হৈছে ন তাৰ বাবে গৰুৰ ঘাঁহ কাটি দিছোঁ আৰু এইফালে আছে কেইটামান ইমান মজা মজা ঘাঁহ দিছোঁ কিন্তু ঘাঁহবোৰ খুব গছকি বেয়া কৰি দিয়ে এইবোৰ তাৰপিছত ঘাঁহ দিছোঁ ইমান কিমান পেলাইছে আৰু চাই আছে মোক ঘাঁহ দিব নেকি বুলি ৱেলকাম টু মাই চেনেল খৰগেশ্বৰ ভাই এতিয়া মোৰ কুকুৰাকেইটা কয়লাৰ হয় এইকেইটা 45 দিন বয়স হৈ গ'ল এতিয়ালৈকে কি হৈছে জানো ডাঙৰ হ'ব পৰা নাই কিয়নো কুকুৰাকেইটা কি হৈছে জানো এতিয়ালৈ ডাঙৰে হ'ব পৰা নাই কেইদিনমান আগত জ্বৰ হৈছিলে তাৰ দৱাই খোৱালোঁ বাৰু এতিয়া বৰ্তমান সব ঠিক ঠাক আছে আৰু এটা কি ক'ম আৰু নিগনিয়ে এইটো চাওক কি কৰিছে ঠেংটো একেবাৰে অৱস্থা নাই কাটি দিছে একেবাৰে ঘূৰিৰ পৰা এইটো ঠেং এনেকৈ আছে কুকুৰা নিগনিয়ে লৈ গ'ল মোৰ 10-15টামান লৈ গ'ল আৰু জ্বৰ আহিছিলে 2-3টা জ্বৰ আহি কিনি মৰিলে